কবিতা হেঁপাহৰ ৰঙালী। উকা পদূলিত সমাগত আজি হেঁপাহৰ ৰঙালী। ঢোল পেঁপাৰ মাত শুনিবলৈ নোপোৱাত আমৰ ডালত শুনিছোঁ কুলিজনীৰ বিননি। জেতুকাৰ ৰংবিহীনেই হৈ ৰ'ল শুৱনি নাচনীৰ হাত। কোনো দিশেই ভাহি অহা নাই চেনাইৰ মহৰ শিঙৰ পেঁপাটিৰ মাত। উশাহৰ টিপত বোৱা নাচনীৰ লাহৰী গগনাৰ মাতে হিয়াখন পেলোৱা নাই হাত। নিতাল খাই ৰ'ল বিহুৱান ববলৈ লোৱা শিপিনীৰ খিট খিট মাকুৰ মাত। আজি মাহ হালধিৰে গৰুটিক গা ধুওৱা নহ'ল। দেউতাৰ পদূলিৰ মাধুৰীৰ গোন্ধও যেন হেতা পৰি ৰ'ল। মূৰৰ চুলিৰ সমান আশীৰ্বাদ জনাই হুঁচৰি ফাকি জোৰাৰ আশা এইবাৰ আশা হৈ ৰ'ল। বাপুতি সাহোন বিহুটি এইবাৰ নঙলা মুখৰ পৰাই যেন উভতি গ'ল। এতিয়া আশা মাথো এটাই, সকলো কৰোণামুক্ত অসমৰ বাবে অপেক্ষাৰত হওক। চৰকাৰে জনহিতৰ বাবে বান্ধি দিয়া গৃহবন্দীৰ দায়িত্ব মানি নঙলা মুখতেই ৰঙালী গাদৰি লওক। মাথো সামাজিক দূৰত্ব বজাই সন্তোষৰ হাঁহিৰে আপোনজনক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ বুলি কওক। কৰোণামুক্ত অসমৰ বাবে চৰকাৰৰ লগতে সহযোগিতা কৰা সকলোৰে জীৱন আশীৰ্বাদৰ লগতে হাঁহি আৰু ৰঙেৰে উপচি ৰওক। ধন্যবাদ।